নমস্কাৰ ৰাইজ নম্ৰতাৰ পৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰ ভালেই চাগে, মোৰো ভাল আৰু সকলোৰে পূজা চাগে ভালে ভালে গ'ল। মোৰ যদি পূজা আপোনালোকে ভ্লগটো চোৱা নাই তেন্তে চাব। আৰু পূজাৰ পাছতে আজি কালি লক্ষী পূজা হৈ গ'ল আৰু আজি কাতি বিহু, লক্ষী পূজাৰ পাছদিনাখনে একেলগে পৰিছে দুইটা। আৰু আজি কাতি বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ মোৰ ফালৰ পৰা। সকলোৱে চাগে ঘৰত পাতিছে কাতি বিহু, আমিও ঘৰতে পাতিছোঁ। কেনেকৈ পাতিছোঁ সেয়া আজি আপোনালোকক দেখুৱাম। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। তেন্তে ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই তুলসী ভেটিটো পদুম ফুলৰ ষ্টাইলত বনাই থোৱা আছে আৰু এইফালে ভাইটিয়ে চফা কৰি আছে ভেটিটো। কেনেকুৱা লাগিছে মাৰি পেলাই কৈ দিয়া। ভাল লাগিছে। আমাৰ কাতি বিহু উপলক্ষে পুলিটো এইটো পুৰণা হ'ল, নতুন পুলি লগাম আজি। আগতে এনেকুৱা ধৰণৰ ভেটি বনাইছিলা নে কেনেকুৱা বনাইছিলা? আগৰ দিনত আমাৰ নাই এনেকৈ তলতে এইবোৰ নাছিলে। মাটিয়ে আমি লিপি তুলসীটো ৰুওঁ, গোবৰ চোবৰ দি মেলি। এতিয়া ভালনে আগতে ভাল? আগৰ মৰম আৱেগবোৰ বেলেগ আছিল, আজিকালি সেই আৱেগ মৰম সেইবোৰ অলপ কমিলে। আগৰ নিচিনা নহয় আৰু আজিকালি। মিক্সিং কৰি আছোঁ চিলভাৰ কালাৰ তুলসী ভেটিত মাৰিবৰ কাৰণে। সকলোকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তুলসী পুলিটোত ৰং কৰিবৰ কাৰণে এইফালে প্ৰকাশে এয়া ৰং মিলাই আছে, ৰং ৰেডি কৰি আছে আৰু এয়া ৰং দিবলৈ ষ্টাৰ্ট কৰি দিলে। আধা ৰং কৰোঁতেই মই তুলসী পুলিটো ৰুই ল'লোঁ, কাৰণ ওপৰখিনি ৰং কৰাৰ পাছত আকৌ ৰুবলৈ অলপ প্ৰব্লেম হ'ব। কাপোৰে চাপোৰে ৰংবিলাক লাগিও যাব পাৰে, কাৰণ ৰংটো শুকুৱাবলৈ অকণমান সময় লাগে। সেইটো কাৰণে এতিয়াই মই তুলসী পুলিটো ৰুই ল'লোঁ। এইফালে ৰং কৰিও হ'লগৈ আৰু অকল এই ওপৰ পাৰ্টটো এডোখৰতে ৰং কৰিবলৈ আছে। আৰু এইফালে মই প্ৰসাদৰ কাৰণে মগু আৰু বুট তিয়াই ল'লোঁ। আমাৰ ঘৰতে নাৰিকল গছ আছে যিহেতু, ইয়াৰ পৰা নাৰিকল এটা পাৰি ধুনীয়াকৈ গুচাই দিছে প্ৰসাদৰ কাৰণে। এইফালে ৰেডি কৰিছোঁ ফল মূল। এতিয়া গধূলি হ'ল আৰু আজিকালি কাতি মাহত অকণমান সোনকালেই গধূলি হয় আৰু এইফালে গা চা ধুই আহিলোঁ। এতিয়া তুলসী তলত চাকি জ্বলাম আৰু সকলোতে চাকি তাকি দিম, প্ৰাৰ্থনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাকিবিলাক মই জ্বলাই ল'লোঁ আৰু আজি কাতি বিহুৰ দিনাখন প্ৰথমে তুলসী তলতে মই চাকি গছ দি আৰম্ভ কৰিছোঁ। ইয়াৰ পাছতে পদূলি মুখত, গোহালি ঘৰত, ভঁৰালত আৰু সকলোতে এনেকৈ চাকি দিয়া হয়। লগতে খেতিপথাৰতো আজি চাকি দিয়া হৈছে, মই দিয়া নাই, দিছেগৈ ঘৰৰ মানুহে, সেয়া ভিডিঅ'ত দেখুৱাব পৰা নগ'ল। এইফালে ল'ৰা ছোৱালীবিলাকো আহিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু ময়ো ইয়াতে প্ৰাৰ্থনা কৰি ল'লোঁ তুলসী তলত। প্ৰাৰ্থনা শেষৰ পাছত সকলোকে প্ৰসাদ ভাগ কৰিলোঁ। আজি আমি কাতি বিহুটো এনেদৰে পালন কৰিলোঁ। আপোনালোকে কেনেকৈ পালন কৰিলে কমেণ্ট কৰি জনাব। আৰু অসমীয়া কৃষিজীৱীৰ পথাৰ যাতে ধানেৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।